আজি আপোনালোকক দেখাব গৈছোঁ 2 BHK 1 RK দুটা ৰুম ব্ৰেণ্ড নিউ হয় আনইউজেজ খুব ধুনীয়া আৰু দুটাই গ্ৰাউণ্ড ফ্ল'ৰত আছে 2 BHK টো ৰেণ্ট হ'ল আপোনাৰ 12,000 নেগোচিয়েবল 1 RK এটা ডাঙৰ আছে সেইটো ৰেণ্ট হ'ল 7,000 আৰু তাতকৈ অকণমান সৰু এটা আছে সেইটো 6,500 কমপ্লিট ভিডিঅ'টো চাই থাকক শেষত ইয়াৰে ফুল ডিটেইলছ আপোনালোকক জনাই আছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো এইটো কমপ্লিট বিল্ডিং হয় আৰু ৰিসেন্টলি লগোৱা আছে একচুয়ালি মিস্ত্রি কাম কৰি আছে আৰু ওয়াল সল একদম ৰিসেন্টলি কালাৰ সালাৰ কৰিছে খুব ধুনিয়াকে ইয়াতে আপোনালোকে মেলি দিব পাৰে শুকাব পাৰে ধুনিয়া আৰু ফ্ৰন্ট এতিয়া যদি আমি এফালে যাওঁ এফালে সিধা গলে ইয়াতে এটা বেডৰুম আপোনালোকক দেখাই আছো ইয়াৰে কিচেনটো ব্লক কৰি ৰাখিছে যেটো অকমান কাম চলি আছে লগোৱা আছে ধুনিয়া কমপ্লিট আমি সিধা গলে ইয়াতে আপোনাৰ ইয়াতে ওপৰত আপোনাৰ দেখিছে আৰু ইয়াতে আপোনাৰ টয়লেটটো আছে ভিডিঅ'টোৰ শেষত জনাই আছো সেই পাৰ্টটোকে এই পাৰ্টটো অকমান ডাঙৰ তেওঁলোকে পেইণ্টৰ কাম কৰি বৰ ডাঙৰ দিছে আৰু এডজাষ্টমেণ্ট ফেন আছে ইয়াতে ইয়াৰে ৰেণ্ট কিমান কোনটো এৰিয়াত আছে কালাৰ সালাৰ ৰিসেন্টলি কালাৰ সালাৰ কৰিছে ধুনীয়া আৰু আপোনাৰ ইয়াতে কিচেন স্পেচ আছে ইয়াতে কিচেন স্পেচ আৰু ইয়াৰে ৰেণ্টটো কিমান গোটেইখিনি ভিডিঅ'ৰ এণ্ডত মই আপোনালোকক জনাম हेलो फ्रेंड्स मोर नाम आतिकुल इस्लाम और आपनालोके चाइছে आपनालोকৰ YouTube चैनल स्मार्ट सर्विस আজি आपनालोকক পাঁচটা রুম দেখাব গৈছো এটা হল 2 BHK এটা 1 RK আৰু তিনিটা 1 RK আৰু এটা 1 BHK তো পাঁচটা রুমৰ ভিডিও आपनालोকে এই ভিডিওটোৰ মাধ্যমত পাব গোটেইটা ভিডিও এটা এটাকে চাই থাকক আৰু ভিডিওৰ শেষত মই কমপ্লিট ডিটেইলছ জনাই থাকিম কমপ্লিট ভিডিওটো চোৱাৰ আপোনালোকলৈ ৰিকুৱেষ্ট থাকিল বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক 2 BHK এটা দেখাম ব্ৰেণ্ড নিউ হয় আৰু এটো গ্ৰাউণ্ড ফ্ল'ৰত আছে দুটা বেডৰুম আছে এটা হল আছে আৰু ওয়ালটো একদম ব্ৰেণ্ড নিউ নতুনকৈ কালাৰ সালাৰ কৰিছে ফ্লোৰিংটো টাইলছ হয় ফ্ৰন্ট সাইডে এখন বেলকনি আছে টয়লেট আছে কিচেন আছে প্ৰথমত ভিডিওটো চাই লওক তাৰ পিছত মই ডিটেইলছত জনাই আছো কালাৰ কৰিছে খুব ধুনীয়াকে কালাৰ সালাৰ কৰিছে দেখিছে একদম ওয়াল ব্লেক একদম ধুনীয়া ৰিসেন্টলি কালাৰ সালাৰ কৰিছে আৰু ফ্লোৰিংটো কমপ্লিট টাইলছ লগোৱা আছে আৰু ফ্ৰন্টত যদি যাও এখন সৰু বেলকনি পাব আপোনালোকে এখন সৰু বেলকনি আছে কাপোৰ সাপোৰ ইয়াতে আপোনালোকে মেলি দিব পাৰে শুকাব পাৰে ধুনীয়া আৰু ফ্ৰন্ট সাপোৰ বহুত ধুনীয়াকে কালাৰ কৰিছে ওয়াল বিলাক ওয়াল ডেকোৰেশন সাইড লক কমপ্লিট ডেকোৰেশন আৰু ইতিয়া যদি আমি এফালে যাওঁ এফালে সিধা গলে ইয়াতে এটা বেডৰুম পাম এইটো এটা বেডৰুম আৰু ফ্যান সেন গোটেইখিনি লগাই দিব ওয়াৰিঙৰ কাম যেটো চলি আছে এটা এটা বেডৰুম নেক্সট আপোনালোকক দেখাই আছো ইয়াৰে কিচেনটো আৰু ওয়াশৰুমটো এটো কিচেন ওয়াশৰুমৰ কাম চলি আছে মিস্ত্রি কাম কৰি আছে এটো হেৰি বহাই আছে পেশেন্ট বহাই আছে তাতে হেৰিটো আছে কমপ্লিট আৰু নেক্সট আপোনালোক দেখাব গৈছো ইতিয়া ইয়াৰে কিচেনটো এটো হল কিচেনৰ কামটো মোটামুটি হৈ গৈছে এটো পানীটো এটা ব্লক কৰি ৰাখিছে যেটো অকমান কাম চলি আছে ধুনীয়া আৰু কমপ্লিট ভিডিওটো চাই থাকক ইয়াৰে ৰেন্ট কিমান গোটেইখিনি মই আপোনালোকক জনাই আছো আপোনালোকে এইমাত্ৰ যেটো 2 BHK ইন্ডিভিজুৱেল হাউস বা ফ্ল্যাটৰ ভিডিও চালে এই ফ্ল্যাটটো আছে আপোনাৰ হাতীগাঁও এৰিয়াত গ্ৰাউণ্ড ফ্লোৰত ইয়াতে 4 বিলাৰ পাৰ্কিং নহয় 2 বিলাৰ পাৰ্কিং হ'ব ইয়াৰে ৰেন্টটো ৰাখিছে 12,000 নেগোচিয়েবল আৰু ফ্যামিলি থাকিব পাৰিব বেচেলাৰ ইজ নট এলাউ ছোৱালী থাকিব পাৰিব পঢ়া ষ্টুডেন্ট থাকিব পাৰিব ইয়াৰে ৰেন্টটো কলোৱে 12,000 নেগোচিয়েবল দুমাহৰ সিকিউৰিটি ডিপোজিট দিব লাগিব পানীটো 24 আৱাৰ ৰানিং ওয়াটাৰ পাব ইলেক্ট্ৰিসিটি আজিকালি যেহেতু ডিজিটেলস মিটাৰ হৈছে তো আপোনাৰ প্ৰিপেড হয় আপোনালোকে ৰিচাৰ্জ কৰি লব লাগিব এই ঘৰটো যদি ৰেন্টত লব বিচাৰে তলত ডেসক্ৰিপচনত মোৰ নাম্বাৰ আছে মোৰ লগত যোগাযোগ কৰিব বলক 1 RK ফ্ল্যাট টুৰ ভিডিও চাই লওঁ এইটো এটা 1 RK হয় এটো ফ্লোৰটো একদম টাইলছ লগোৱা আছে ধুনীয়া কমপ্লিট একচুয়ালি সৰু ফ্যামিলি হলে খুবই ভাল সৰু ফ্যামিলিৰ কাৰণে খুবই ধুনীয়া আমি সিধা গলে ইয়াতে আপোনাৰ ইয়াতে কিচেনটো পাব এটো কিচেন আৰু ওপৰত আপোনাৰ দেখিছে ফ্ৰেঞ্চ ফ্যান দিয়া আছে এডজাষ্টমেণ্ট ফ্যান
আৰু ইয়াতে আপোনাৰ টয়লেটটো আছে এইটো টয়লেট টয়লেট হয় আৰু ইয়াৰে ৰেণ্টটো কিমান কোনটো লোকেশ্যনত আছে ভিডিঅ'টোৰ শেষত জনাই আছোঁ আপোনালোকে এইমাত্ৰ যিটো 1RK হাউচটো চালে এইটো ৰেণ্টেড হাউচৰ ভিডিঅ' চালে এইটোৰ আপোনাৰ লোকেশ্যন হ'ল সেম হাতীগাঁও এৰিয়া হাতীগাঁৱৰ পৰা হাতীগাঁও চাৰিআলিৰ পৰা হাৰ্ডলি 200 বা 300 মিটাৰ ডিষ্টেঞ্চত আছে এইটো ব্ৰেণ্ড নিউ হয় 1RK এটা খুব ধুনীয়া ৰুম দেখিছে আৰু ফ্ল'ৰটো দেখিছে টাইলছ চাইলছ লগোৱা আৰু ৱালছ নিউলি কালাৰ কৰিছে লগতে কিটচেনটো আছে আৰু ৱাশৰুমটো আছে খালি ৱাশৰুম টয়লেটটো ইণ্ডিয়ান হয় আৰু ইয়াৰে ৰেণ্টটো ৰাখিছে এইটো যিহেতু অকণমান সৰু হয় এইকাৰণে ইয়াৰে ৰেণ্টটো ৰাখিছে আপোনাৰ 6000 আৰু এই ঘৰটোও যদি আপোনালোকে ৰেণ্টত ল'ব বিচাৰে ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত যাওক আমাৰ কণ্টেক্ট নম্বৰ আছে আমাৰ লগত যোগাযোগ কৰক বলক নেক্সট এটা 1RK সেইটোৰো ভিডিঅ' চাই এইটো এটা 1RK হয় 1RK একদম এইটো সেই পাৰ্টটোতকৈ এই পাৰ্টটো অকণমান ডাঙৰ তেওঁলোকে পেইণ্টৰ কাম কৰি আছে মিস্ত্ৰীয়ে এইটো অলপ টাইলছটো অলপ কালাৰফুল টাইলছ দিছে ঘৰটোত এইটো আপোনাৰ দেখিছে ধুনীয়াকৈ হেৰি চেৰি কৰা আছে আৰু স্লাবটো বহুত ডাঙৰ দিছে আৰু এডজাষ্টমেণ্ট ফেন আছে ইয়াতে এইটো অৱশ্যে সেই পাৰ্টটোতকৈ অকণমান এই পাৰ্টটো অকণমান ডাঙৰ আৰু মিস্ত্ৰী পেইণ্টৰ কাম কৰি আছে ৰিচেণ্টলি এইবিলাক কালাৰ কৰিছে একদম ধুনীয়াকৈ 1 তাৰিখৰ পৰা আপোনালোকে এইটো ৰেণ্টত লৈ ল'ব পাৰিব ভাইটি অকণমান চোৱা এইটো আপোনাৰ ইয়াৰে টয়লেটটো হয় আৰু ফুল্লি টাইলছ লগোৱা আছে কমপ্লিট আৰু ইয়াৰে ৰেণ্ট কিমান কোনটো এৰিয়াত আছে ডিটেইলছত মই জনাই আছোঁ ভিডিঅ'টো শেষলৈ চাই থকাৰ আপোনালোকক ৰিকুৱেষ্ট থাকিলে আপোনালোকে এইমাত্ৰ যিটো 1RKৰ ভিডিঅ' চালে এই ঘৰটো বেছ অকণমান ডাঙৰ হয় হা ইয়াৰ আগৰ ঘৰটোতে এই ঘৰটো অকণমান ডাঙৰ আৰু ইয়াৰে ৰেণ্টটো ৰাখিছে আপোনাৰ 7000 নন নেগোচিয়েবল এইটো সেম হয় টয়লেটটো সেম হয় কিটচেনো সেম হয় আৰু ৱাল চল নতুনকৈ কালাৰ কৰিছে হা 1 তাৰিখৰ পৰা আপোনালোকে এই ঘৰটো ৰেণ্টত লৈ ল'ব পাৰিব সেম কণ্ডিশ্যন 2 মাহৰ চিকিউৰিটি ডিপজিট খালি দিব লাগিব পানীটো ফ্ৰী হয় ইলেক্ট্ৰিচিটি এজ মিটাৰ হিচাপে আপোনালোকে পে' কৰিব লাগিব 2 হুইলাৰ পাৰ্কিং পাই যাব আকৌ একে কম্পাউণ্ডতে আকৌ 1RK আৰু এটা ৰেডি টু মুভ হৈ আছে সেইটোৰ ভিডিঅ' আপোনালোকে চাই লওকচোন এইটো এটা আছে 1RK হয় সেম এইটো পাৰ্টটো অৱশ্যে ডাঙৰ হয় এইটো আপোনাৰ কালাৰ চালাৰ ৰিচেণ্টলি কালাৰ চালাৰ কৰিছে ধুনীয়াকৈ আৰু ফ্ল'ৰিংটো টাইলছ হয় কালাৰটো ৰিচেণ্টলি কৰিছে আৰু আপোনাৰ ইয়াতে কিটচেন স্পেচ আছে ইয়াতে কিটচেন স্পেচ ধুনীয়া কিটচেন স্পেচ আৰু বাথৰুমটো এইফালে আছে বাথৰুমটো দেখাই আছোঁ এইটো হ'ল বাথৰুমটো ইণ্ডিয়ান দিছে ইণ্ডিয়ান বাথৰুম হয় আৰু ইয়াৰে ৰেণ্টটো কিমান গোটেইখিনি ভিডিঅ'ৰ এণ্ডত মই আপোনালোকক জনাম ভিডিঅ'টো শেষলৈ চোৱাৰ ৰিকুৱেষ্ট থাকিলে সো এইমাত্ৰ যিটো আপোনালোকে 1RKৰ ভিডিঅ' চালে সেইটো ৰেণ্টটো ৰাখিছে 6500 নন নেগোচিয়েবল এইটো একচুৱেলি ঘৰটো এই দুটা 1RK চালে যে তাতকৈ এই ঘৰটো মিডিয়াম হয় কাৰণ ইয়াৰ ৰেণ্টটো মিডিয়াম 6500 ৰাখিছে আৰু এই ঘৰটো সেম কণ্ডিশ্যন পানীৰ বিল দিব নালাগে লাইটৰ বিল পে' কৰিব লাগিব 2 হুইলাৰ পাৰ্কিং হ'ব ইয়াতে আপোনালোকে সৰু ফেমিলি হওক বা ৱাৰ্কিং লেডি হওক বা 3-4 জনী ছোৱালী মিলি ষ্টাডি কৰি আছে বা কিবা জব কৰি আছে তেওঁলোকে ধুনীয়াকৈ এই ঘৰটো লৈ ল'ব পাৰিব ফুল্লি সিকিউৰ্ড এৰিয়া হয় এতিয়ালৈকে যিকেইটা ঘৰৰ ভিডিঅ' আপোনালোকে চালে কোনটো ঘৰ আপোনালোকৰ ভাল লাগিছে পছন্দ লাগিছে আৰু আপোনালোকে ৰেণ্টত ল'ম বুলি ভাবি আছে তলত কমেণ্ট বক্সত মোক জনাব আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব আৰু চেনেলটোত যদি আপোনালোকে প্ৰথমবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন অন কৰিব নেক্সট এটা ভিডিঅ'ত মই আপোনালোকক 2 BHK ব্ৰেণ্ড নিউ ফ্লেট এটা ভিডিঅ' লৈ আহি আছোঁ যিটো চেল কৰিব তো আশা কৰোঁ আপোনালোকে গোটেইকেইটা ভিডিঅ' চালে আৰু চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো যাক প্ৰয়োজন তেওঁকহে আপোনালোকে শ্বেয়াৰ কৰিব
আৰু এটা কথা কৈলো বহুতে মোৰ কন্টেক্ট নম্বৰ বিচাৰি হাবাথুৰি খায় তো হাবাথুৰি খোৱাৰ একো দৰকাৰ নাই আপোনালোকে ভিডিঅ'ৰ তলত যাওক এবাউট সেকশনত তাতে এটা লিংক পাব লিংকত আপুনি ক্লিক কৰিলে তাতে তাৰ পৰা মোৰ মোবাইল নাম্বাৰ WhatsApp নাম্বাৰ কলিং নাম্বাৰ গোটেইখিনি পাই যাব মোক টেক্সট মেছেজও কৰিব পাৰে আৰু ইতিয়ালৈকে যদি আপোনালোকে আমাৰ ফেসবুক পেজ স্মাৰ্ট সাৰ্ভিস ফলো কৰা নাই ফলো কৰিব তাতেও আপোনালোকে এই ঘৰবোৰৰ ফটো পাব ৰীল পাব আৰু আমাৰ ইনষ্টাগ্ৰাম আইডি স্মাৰ্ট সাৰ্ভিসও আপোনালোকে ফলো কৰি ল'ব তাতেও মই ধুনীয়া ফটোৰ সৈতে ৰীল কিছুমান দি থাকো আজিলৈকে আহো জীৱনটো দুদিনীয়া হাঁহিত থাকক আনন্দত থাকক আৰু ইউটিউবত আমাৰ ভিডিঅ'বোৰ আপোনালোকে উপভোগ কৰি থাকক আৰু এটা মোৰ ব্লগিং চেনেল আছে ট্ৰেভেল উইথ আতিকুল ব্লগ সেই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থব পাৰে মই ব্লগিং শুৰু কৰিছো ধুনীয়া ভিডিঅ' আপোনালোকৰ ভাল ৰেসপন্স পাই আছো তো সেই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থব পাৰে ওকে বাই বাই শাব্বা খাইৰ এণ্ড খুদা হাফিজ